নমস্কাৰ বন্ধুসকল, জ্ঞান জগত চেনেললৈ মই অক্ষয় চেতিয়াতে আপোনালোক সকলোকে স্বাগত জনাইছোঁ। প্ৰথমে এইটো কথা কওক যে এইকেইটা পোষ্টত আপোনালোকে এপ্লাই কৰিলে নে নাই বাৰু। এতিয়া এই পোষ্টকেইটাত বা এই এডভাৰটাইজমেণ্টটোত লিখা আছে যে অগ্নিবীৰ বায়ু ভেকেঞ্চি। মানে কি? কথাটো হ'ল যে 14 জুন তাৰিখে ভাৰত চৰকাৰে এটা নতুন আঁচনিৰ কথা এনাউন্স কৰিছিল। আৰু যেতিয়া নেকি এই আঁচনিটো এনাউন্স কৰিছিল তেতিয়াই গোটেই ভাৰততে আমাৰ নৰ্থ ইষ্টত যদি হোৱা নাছিল, কাৰণ সেইখিনি সময়ত আমাৰ অসমত বা নৰ্থ ইষ্টত বানপানীয়ে দেখা দিছিল। গতিকে সেইখিনি সময়ত অসমত আন্দোলন নহ'ল, কিন্তু ভাৰতৰ বেলেগ বেলেগ জেগাত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ আদিবোৰ জেগাত এই আন্দোলনে অতি বহুত বেছিকৈ ক্ষতিসাধন কৰিছিল। এই আন্দোলন ইমানেই তীব্ৰ আছিল যে ৰেলগাড়ী বা বাছত অগ্নিসংযোগ কৰাৰ উপৰিও আন্দোলনকাৰীয়ে মন্ত্ৰী MLA ঘৰতো অগ্নিসংযোগ কৰিছিল। আৰু এই আঁচনিটো আছিল অগ্নিপথ আঁচনি। এতিয়া অগ্নিপথ আঁচনি অলৰেডি ৰিক্ৰুইটমেণ্ট ষ্টাৰ্ট হৈ গৈছে। মানে ধৰক আপোনালোকে যি দেখিছে এয়াৰফ'ৰ্চ বায়ু ভেকেঞ্চি, তাত আপোনালোকে অগ্নিবীৰ বা অগ্নিপথ স্কিমত এপ্লাই কৰিব পাৰে। এতিয়া মেইন কথাটো হ'ল এইটো যে এই অগ্নিপথ স্কিমটো হয় কি, মানে ধৰক ই কাম কেনেকৈ কৰিব, বা আজিলৈকেতো আমি ধৰক আৰ্মি বা ইণ্ডিয়ান নেভি বা হওক বা ইণ্ডিয়ান এয়াৰফ'ৰ্চ আদিবোৰৰ লগতো ধৰক অগ্নিপথ স্কিমৰ কথা কোনো শুনাই নাছিলোঁ। কিন্তু চৰকাৰে এই ঘপককৈ অগ্নিপথ স্কিমটো কিয় আনিলে, বা ই কাম কেনেকৈ কৰিব, ইয়াৰ পৰা আমাৰ ভাৰতৰ বা আমাৰ সাধাৰণ জনসাধাৰণৰ কি লাভালাভ হ'ব, বা যদি কিবা লোকচান হয় সেই লোকচানবোৰ কি কি হ'ব আদি সকলোবোৰ কথাৰ বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানি লওঁ যে এই অগ্নিপথ স্কিমটো হয় কি। চাওক, যিসকলৰ বয়স নেকি 17.5 বছৰৰ পৰা 21 বছৰ, বা যিসকলে নেকি 10th বা 12th পাছ কৰি থৈছে, তেওঁলোকে এই অগ্নিপথ স্কিমত এপ্লাই কৰিব পাৰে। আৰু বৰ্তমান সময়ত যিটো প্ৰতিবাদ চলি আছে এই আঁচনিৰ বিৰুদ্ধে তেওঁলোকৰ বাবে, আৰু এইটো বছৰৰ কাৰণেই চৰকাৰে 2 বছৰ এক্সটেণ্ড কৰি দিছে। মানে ধৰক যাৰ বয়স নেকি ধৰক 17.5 বছৰৰ পৰা 23 বছৰ হ'ব, তেওঁলোকে এইটো বছৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এই চাকৰিৰ সময়সীমা হ'ল 4 বছৰ। মানে ধৰক যদি আপুনি অগ্নিপথ স্কিমৰ যোগেদি এই চাকৰি পায়, তেনে আপুনি মাত্ৰ 4 বছৰে চাকৰি কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো কি? আগতে ধৰক এজন সৈনিক হ'বলৈ যিবোৰ ধৰক চিলেকশ্যন প্ৰচেছ আছিল, ধৰক ৰানিং বা ফিজিকেল টেষ্ট বা মেডিকেল টেষ্ট বা যিবোৰ আছিল, সেই গোটেইবোৰ এতিয়াও থাকিব। আৰু ইয়াত ধৰক কোনো এতিয়ালৈকে সাল সলনি কৰা হোৱা নাই। আৰু এই আঁচনিৰ যোগেদি সৈনিক হোৱাসকলক কোৱা হ'ব অগ্নিবীৰ। মানে ধৰক যিসকলে নেকি অগ্নিপথ স্কিমৰ যোগেদি সৈনিক হ'বগৈ, তেওঁলোকক অগ্নিবীৰ বুলি কোৱা হ'ব। আৰু আমি যদি কথা ক'বলৈ যাওঁ মহিলাসকলৰ বাবে, চৰকাৰে এতিয়ালৈকে মহিলাসকলৰ বাবে ধৰক কি চিলেকশ্যন প্ৰচেছ হ'ব সেইটোৰ বিষয়ে এতিয়ালৈকে কোৱা নাই। কিন্তু অতি শীঘ্ৰে মহিলাসকলকো এই আঁচনিৰ যোগেদি ভাৰতীয় সৈন্য দলত সাঙুৰি লোৱা হ'ব। চাওক, ভাৰতৰ সৈন্য দলত নিয়োগ হোৱা দুটা ছিষ্টেম আছে। প্ৰথমটো হ'ল লেফটেনেণ্ট কৰ্ণেল বা জেনেৰেল আদিবোৰৰ বাবে, আৰু ছেকেণ্ড হৈছে চিপাহীসকলৰ বাবে। এতিয়া কোনো এজন চিপাহী বা কোনো এজন সৈনিক যেতিয়া নেকি তেওঁ স্কিল্ড হয়, তেওঁ এক্সপিৰিয়েঞ্চ হয়, বা তেওঁ যদি কোৱালিফিকেশ্যন থাকে, তেনে তেওঁক প্ৰমোশ্যন দিয়াই তেওঁক ধৰক লেফটেনেণ্ট কৰ্ণেল বা জেনেৰেল আদি নিচিনা পদবীত ধৰক প্ৰমোশ্যন দিয়া হয়। আৰু ছেকেণ্ডটো হ'ল চিপাহীসকলৰ বাবে। ধৰক এতিয়া এই যি ধৰক অগ্নিপথ স্কিমটো আহিছে, এই অগ্নিপথ স্কিমটোৱে অনলি ধৰক চিপাহীখিনিকে সাঙুৰি ল'ব। মানে ধৰক আগতে যি প্ৰমোশ্যন দিয়া যিটো ছিষ্টেম আছে, ধৰক প্ৰমোশ্যন দিয়া ধৰক ডাঙৰ পদবীলৈ নিয়া হয়, সেই ছিষ্টেমটো এতিয়াও থাকিব। এতিয়া অলৰেডি অগ্নিপথ স্কিমটো চলিছে। ধৰক যদিও বৰ্তমান সময়ত এয়াৰপৰ্টত ধৰক কিমান পদ থাকিব সেইটো কথা এপ্লাই কৰাত ধৰক লিখা নাই, কিন্তু এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভি বা ইণ্ডিয়ান আৰ্মি আদি মিলাই টোটেল 46,000 অগ্নিবীৰ বা অগ্নিপথ স্কিমত সৈনিকসকলক সাঙুৰি লোৱা হ'ব। অগ্নিবীৰসকলৰ দৰমহা আগৰ সৈনিকতকৈ বহুত বেছি হ'ব। আগৰ সৈনিকসকলে ধৰক প্ৰথম 4 বছৰত 21,700 টকাকৈ পাইছিল, কিন্তু বৰ্তমান সময়ত এই অগ্নিবীৰসকলে প্ৰথম বছৰত পাব 30,000 টকাকৈ, দ্বিতীয় বছৰত পাব 33,000 টকাকৈ, 3 নম্বৰ বছৰত পাব 37,500 টকাকৈ, আৰু 4 নম্বৰ বছৰত পাব তেওঁলোকে 40,000 টকাকৈ। আৰু তেওঁলোকৰ যি এই দৰমহা তাৰ 30% অগ্নিবীৰ ফাণ্ডত জমা হ'ব, আৰু সিমানখিনি টকা চৰকাৰেও অগ্নিবীৰ ফাণ্ডত জমা কৰি যাব। আৰু 4 বছৰৰ পাছত যেতিয়া নেকি এজন অগ্নিবীৰ ধৰক ৰিটায়াৰ হ'ব, তেওঁলোকে
11,71,000 টকা হাতত লৈ তেওঁলোকে ঘৰলৈ আহিব পাৰিব আৰু তেওঁলোকে পিছত এজন অগ্নিবীৰ হোৱা হিচাপে বেংকৰ পৰা 18 লাখ পৰ্যন্ত লোন ল'ব পাৰিব। আৰু তেওঁলোকে যেতিয়া নেকি চাকৰি কৰি থাকিব বা যেতিয়া নেকি তেওঁলোকে এজন অগ্নিবীৰ হৈ থাকিব তেতিয়া তেওঁলোকৰ 48 লাখ টকাৰ এটা লাইফ ইঞ্চুৰেঞ্চ কৰোৱা হ'ব। চাওক, এজন অগ্নিবীৰৰ চাকৰি সময়সীমা হ'ল 4 বছৰ আৰু 4 বছৰ পিছত তেওঁলোকৰ পৰা 75% সৈনিক বা অগ্নিবীৰ ঘৰলৈ গুচি আহিব লাগিব। অৰ্থাৎ 100% বা যিমানখিনি সৈনিক থাকে তাৰ ভিতৰত 25%হে তেওঁলোকে চাকৰিত স্থায়ীকৰণ কৰোৱাব আৰু বাকী থকা 75% সৈনিক বা অগ্নিবীৰ ঘৰলৈ গুচি আহিব লাগিব। চাওক, আগতকৈ টকা বেছি, আগতকৈ দৰমহা বেছি, ধৰক আগতকৈ বেছি মানে চাকৰি পাব। ধৰক যেতিয়া নেকি আপোনালোকে তাৰ পৰা ৰিটায়াৰ হৈ ওলাই আহিব হাতত প্ৰায় 12 লাখ টকা লৈ থাকিব আৰু যেতিয়া নেকি আপোনালোকে তাৰ পৰা ওলাই আহিব তেতিয়া আপোনালোকে আছাম ৰাইফল, CRPF বা ধৰক পুলিচ আদিবোৰত আপোনালোকে 10% ৰিজাৰ্ভেশ্যন পাব। গতিকে আমি যদি ওপৰে ওপৰে সকলোবোৰ চাবলৈ যাওঁ তেন্তে আমি সকলোবিলাক ভালেই দেখা পোৱা যায়, কিন্তু যদি আমি অলপ দকৈ চাওঁ তেন্তে আমি গম পাম যে এইবোৰতো কিছুমান বহুত ভিতৰুৱা কথা লুকাই আছে। আগতে এজন সৈনিকে ধৰক যিবোৰ নেকি ফেচিলিটি পাইছিল, ধৰক মেডিকেল হওক বা পেঞ্চন হওক, তেওঁলোকে এই অগ্নিপথ স্কিমত তেওঁলোকে এই ফেচিলিটিবোৰ নাপাব আৰু তেওঁলোকে যি এই 11,71,000 টকা মানে ধৰক প্ৰায় 12 লাখ টকা তেওঁলোকে এই টকাটো মাত্ৰ এবাৰেই পাব। অৰ্থাৎ 4 বছৰৰ বাবে একোজন কণ্টেক্সুৱেল সৈনিক হ'ব এই অগ্নিবীৰসকল। এতিয়া এনেকুৱা লাগিছে যে কোনো এজন ল'ৰা ধৰক যেতিয়া নেকি তেওঁলোকে অগ্নিবীৰ হ'ব তেতিয়া সেই 4 বছৰতে তেওঁলোকক ডিচাইড কৰিব যে তেওঁলোকে ভৱিষ্যতে গৈ একোজন সৈনিক হ'ব নে আন কিবা বেলেগ কাম কৰিবগৈ। আৰু এই ল'ৰাবোৰে ইমান বছৰ যে কষ্ট কৰি থাকে তেওঁলোকে কি এই 4 বছৰৰ বাবে কষ্ট কৰে নেকি? ধৰক আগতে আৰ্মি বা ধৰক আমাৰ ইণ্ডিয়ান আৰ্মিৰ কথা ক'লে আমাৰ মনত যিটো ফিলিংছ আহে সেই ফিলিংছটো কিন্তু এই অগ্নিবীৰ বা এই অগ্নিপথ স্কিমৰ বাবে আমাৰ মাজৰ পৰা সম্পূৰ্ণ ওপৰত নোহোৱা হৈ যাবগৈ। এতিয়া যদি কোনো এটা ল'ৰা ধৰক যদি অগ্নিবীৰ হয়গৈ বা যদি অগ্নিপথ স্কিমত চাকৰি পায় তেন্তে সকলোৱে এইটোলৈ ৱেইট কৰি থাকিব যে 4 বছৰ পিছত সেই ল'ৰাটো সেই 25%ত সোমাব পাৰিব নে সেই ল'ৰাটো সেই 75%ৰ মাজত সোমাই ঘৰলৈ গুচি আহিব। এতিয়ালৈ আমি আলোচনা কৰিলোঁ যে এই অগ্নিপথ স্কিমটো হয় কি, ইয়াৰ মাইনাছ পইণ্ট কি আছে বা ইয়াৰ প্লাছ পইণ্ট কি আছে। এতিয়া আমি আলোচনা কৰোঁ যে চৰকাৰে এই অগ্নিপথ স্কিমটো আনিলে কিয়। চৰকাৰে এই অগ্নিপথ আঁচনিটো অনাৰ কাৰণ দুটা আছে। প্ৰথমটো হ'ল যে সৈন্য বাহিনীৰ খৰচ পাতি আৰু ছেকেণ্ডটো হ'ল সৈন্য বাহিনী বা আৰ্মীসকলৰ গড় বয়স। এতিয়া আমি যদি চাবলৈ যাওঁ তেনে ভাৰতৰ ডিফেন্স বাজেট হ'ল প্ৰায় 5,25,000 কোটি টকা আৰু ইয়াৰে 1,19,000 কোটি টকা যায় সৈন্য বাহিনীৰ পেঞ্চন দিয়া নামত আৰু প্ৰায় সিমানখিনি টকাই যায় সৈন্য বাহিনীৰ দৰমহা নামত। এতিয়া আমি যদি চাবলৈ যাওঁ তেনে প্ৰায় আধাতকৈও বেছি টকা ধৰক সৈন্য বাহিনীক খৰচ পাতি বা সৈন্য বাহিনীক পেঞ্চনৰ নামত দিওঁতে যায়গৈ। ডেট মিনছ আমাৰ ভাৰতৰ সৈন্য বাহিনীখিনিক যদি আমি নতুন অস্ত্ৰ শস্ত্ৰ দিবলৈ যাওঁ বা নতুন টেকন'লজি আনিবলৈ যাওঁ বা আমাৰ সৈন্য বাহিনীক বা আমাৰ ইণ্ডিয়ান আৰ্মিক যদি আমি মডাৰ্ণাইজেশ্যন যদি কৰিব যাওঁ তেন্তে আমাৰ হাতত বহুত কম টকা ৰখি যায়গৈ। এতিয়া যদি এটা কথা কওঁ যে ধৰি লওক ভাৰতৰ সৈন্য আৰু আমেৰিকাৰ সৈন্যৰ মাজত যুদ্ধ হ'ল, এতিয়া কোন জিকিব বাৰু? আৰু এইটো আমি সকলোৱে জানো যে আমেৰিকাৰ সৈন্য জিকিব, কিন্তু এইটো কথা সঁচা যে ভাৰতৰ সৈন্য আমেৰিকাৰ সৈন্যতকৈ কিন্তু বহুত বেছি আছে, কিন্তু তথাপিতো ভাৰতৰ সৈন্য হাৰিব কিয় বাৰু? আৰু ইয়াৰ কাৰণ এটাই যে ভাৰতৰ সৈন্যৰ হাতত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ নাই, ভাৰতৰ সৈন্যৰ হাতত আমেৰিকাৰ নিচিনা টেকন'লজি নাই, ভাৰতৰ সৈন্যৰ হাতত বা ভাৰতীয় সৈন্যখিনি আমেৰিকাৰ সৈন্যৰ নিচিনা ইমান মডাৰ্ণাইজ নহয়। আৰু এইটো কাৰণৰ বাবেই ভাৰতৰ সৈন্যখিনি ধৰক আমেৰিকাতকৈ ইয়াৰ পৰিমাণ ভাৰতৰ সৈন্যৰ পৰিমাণ বেছি থকা স্বত্তেও আমাৰ ভাৰতৰ সৈন্য বহুত সহজেই আমেৰিকাৰ সৈন্যই ভাৰতৰ সৈন্যক বহুত সহজে হৰুৱাই পেলাব। গতিকে চৰকাৰে এইটো কথা ফিল কৰিছে যে কোনো এখন দেশৰ সৈন্যৰ পৰিমাণ বেছি থাকিলে সেই দেশখন সুৰক্ষিত হৈ নাযায়। সেই দেশখন তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া নেকি সেই সৈন্যখিনিৰ হাতত মডাৰ্ণ ৱেপন থাকিব। সেই দেশখন তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া নেকি সেই সৈন্যখিনি মডাৰ্ণাইজ হ'ব।
সেই দেশৰ সৈন্যখিনি তেতিয়া প্ৰকৃত হ'ব যেতিয়া নেকি তেওঁলোকৰ হাতত নিউ টেকন'লজি থাকিব। আৰু এইটো কথা ভাবিয়েই চৰকাৰে ভাৰতৰ সৈন্য পৰিমাণ কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি যদি চাবলৈ যাওঁ বৰ্তমান এই সময়ত বিশ্বৰ প্ৰায়বোৰ আগশাৰী দেশে এইটো কামেই কৰি আছে। বিশ্বৰ সকলোবোৰ দেশে স্পেচিয়েলি ডেভেলপ দেশবোৰে সেই দেশবোৰে ধৰক মেন পাৱাৰ কমাই বা সৈন্য বাহিনীৰ পৰিমাণটো কমাই সেই দেশৰ সৈন্যখিনি ধৰক মডাৰ্ণাইজ কৰাত বা আধুনিকৰণ কৰাত বেছি গুৰুত্ব আৰোপ কৰিছে। অগ্নিপথ স্কিম অনাৰ ছেকেণ্ড কাৰণটো হ'ল সৈন্য বাহিনীৰ গড় বয়স। এতিয়া সুব্ৰমণ্যম কমিটি যি নেকি কাৰ্গিল যুদ্ধৰ পিছত বহিছিল সেই কমিটিখনে কৈছিল যে সৈন্য বাহিনীৰ গড় বয়সটো সদায় কম হ'ব লাগে। এতিয়া এটা এক্সাম্পলত আমি গম পাম যে এজন 22 বছৰীয়া বা 25 বছৰীয়া ল'ৰাই যিটো স্পীডত বা যিটো জোৰছত কোনো এটা কাম কৰিব পাৰে সেই কামটো এজন 40 বছৰীয়া বা 50 বছৰীয়া মানুহে কৰিব নোৱাৰে। এতিয়া সৈন্য বাহিনীৰ গড় বয়সটো যদি কম হয় তেন্তে তেওঁলোকে স্পীডত কাম কৰিব পাৰিব বা কোনো এটা কাম তেওঁলোকে যিটো জোৰছত কৰিব সেই কামটো এজন বয়সীয়াল সৈনিকে কেতিয়াও কৰিব নোৱাৰে। বৰ্তমান সময়ত ভাৰতৰ সৈন্যৰ গড় বয়সটো হ'ল 32 বছৰ। আৰু এই ধৰক সৈন্য বাহিনীৰ খৰচ হওক বা সৈন্য বাহিনীৰ গড় বয়স এই দুয়োটা প্ৰব্লেমৰ চলিউশ্যন হ'ল এটাই, আৰু সেই চলিউশ্যনটো হ'ল অগ্নিপথ স্কিম। ভাৰতত প্ৰতি বছৰে 60,000 আৰ্মি ৰিটায়াৰ হয় আৰু সিমানখিনি আৰ্মি ভৰ্তিও হয়। আৰু এই ভৰ্তি বা এই নিয়োগ প্ৰক্ৰিয়া 2018-19 চনৰ পৰা বন্ধ হৈ আছে। বৰ্তমানে আৰ্মিত 1,65,000জন সৈনিকৰ শ্বৰ্টেজ আছে। মানে ধৰক 1,65,000জন সৈনিক বৰ্তমান সময়ত ভাৰতত কমি আছে। আৰু এই যি কমি আছে তাৰ 46,000 সৈনিক পূৰণ কৰিব অগ্নিপথ স্কিমে। কিন্তু 4 বছৰ পিছত এই 46,000 সৈনিকৰ বা অগ্নিবীৰৰ পৰা 25% মানে ধৰক 11,500জন সৈনিকহে এই চাকৰি কৰি থাকিবগৈ। অৰ্থাৎ আগতে য'ত 60,000জন সৈনিক নিয়োগ হৈছিল এতিয়া আজিৰ তাৰিখত বা বৰ্তমানৰ পৰা 11,500জন সৈনিকহে নিয়োগ কৰা হ'ব। আৰু এনেকৈ 10-15 বছৰৰ ভিতৰত বিনা পেঞ্চন বা বিনা বেলেগ সা সুবিধাৰ পৰা বঞ্চিত কম সৈনিক বেছি হাথিয়াৰ বা নতুন টেকন'লজিযুক্ত এদল ভাৰতীয় সৈনিক অতি শীঘ্ৰে নিৰ্মাণ হ'ব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।